That goes like হেল্ল' এটা ভিডিঅ' দেখা পাইছে মই বজাৰত গৈছিলোঁ আৰু মাৰ্কৰ লগত এযোৰ কুৰ্তি লৈছিলোঁ আৰু লগত পাইজামা এক্সট্ৰা আছিল কুৰ্তি এক্সট্ৰা আছিল এইটো চিলাব দিছিলোঁ আৰু আজি আনাৰ কথা আছিল ডেট আছিল তো আজি যাওঁ যোৱাকালি আছিল যোৱা নহ'ল তো আজি যাওঁ আৰু মই ৰেডি চেডি হৈ ল'লোঁ মাৰ অসুবিধা আছে মা নাযায় তো মই যাওঁ তো মই ৰেডি হৈ গ'লোঁ চিম্পল সেইযোৰ কুৰ্তি পিন্ধিছোঁ আৰু ওপৰত চুৱেটাৰ আৰু পাঞ্চ পিন্ধি ল'ম আৰু কাপোৰযোৰ কেনেকৈ বা হৈছে এক্সাইটমেণ্ট একদম হৈ আছে মোৰ কাৰণ এযোৰ কাপোৰ চিলাব দিলে তেনেকৈ হয় ছোৱালীবিলাকৰ কেনেকৈ বা হৈছে কেনেকৈ চিলাইছে ফিটিংটো বা কেনেকৈ হয় সেইটো কাৰণে আৰু এতিয়া 6টা বাজি পাৰ হ'ল বেছি কথা পাতি থাকিলে মোৰ দেৰি হৈ থাকিব টমটম ল'ম আৰু যামগৈ আৰু কাপোৰযোৰ লৈ আহিম তো আপোনালোকে চাই থাকিব এনজয় কৰিব মই ঘৰত আনি কিনে ধুনীয়াকৈ আপোনালোকক দেখাম আৰু পাৰিলে কিবা কিবি দেখাব পাৰিলে দেখাম বাৰু এনেকৈ দুপট্টা লগাই লৈছোঁ কাৰণ ঠাণ্ডা লাগিব ন বজাৰ আহি পাই গ'লোঁ এইফালে পূৰা ভিৰ হৈ আছে মই অকলে আহিছোঁ ভালে লাগি আছে আৰু অলপ খোজকাঢ়ি গ'লেও ভাল লাগে চাবচোন কাৰণ ঠাণ্ডা দিন ন ভাল লাগি আছে চাৰিওফালে একদম লাইট চাইট জ্বলি আছে মানুহ পূৰা শ্বপিং কৰি আছে সঁচাকৈ ভাল লাগি আছে সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু খ্ৰীষ্টমাছ বুলি ইমান ভিৰ হৈছে ন চাব পাৰিছে ধুনীয়াকৈ সজাই ৰাখিছে তেলে আহি পাই গ'লোঁ কাপোৰযোৰ লওঁ কাৰণ ইয়াতে দেখাব নোৱাৰিম কাপোৰটো লৈ পেলাই ঘৰত গৈ কিনে মই একেবাৰে দেখাম আপোনাক কাপোৰ লৈ দেখা পালোঁ চেণ্টাক সেয়ে চাওক আৰু চেলফি উঠালিও আৰু এইবিলাক ফুলবিলাক কিমানকৈ এইবিলাক এই য়েল্ল' কালাৰ বেলেগ বেলেগ ন অলপ মানে অৰিজিনেল টাইপ নাই নেকি এইটো এনেকুৱা ন কাৰ্টুনৰ কি আছে এইটো সোমাই দিয়ক এতিয়া ধুনীয়াকৈ পেকিং কৰি এতিয়া দেখা পাইছে মই বেলেগ দোকানত আহিছোঁ যিহেতু ভাইটি ফোন কৰিলে মই বজাৰলৈ আহিছিলোঁ ন তো ভাইটি ফোন কৰিছে যে বা মানে ভাগিনজনীৰ মানে বাৰ্থডে আছে কিবা এটা লৈ আহিবা তো ভাবিলোঁ সৰু পোৱালীক কি লৈ যাওঁ দোকানটোত মানে এই কাপটো মোৰ বহুত ভাল লাগিল তো সেইটো কাৰণে কাপটো পেকিং কৰিলোঁ কফি কাপটো আজিকালি ল'ৰা ছোৱালী ভালে পায় ন তেনেকৈ দেখাবলৈ ইমান বেলেগ ধৰণৰ গিফ্ট নাছিল বহুত জেগা বেলেগ বেলেগ জেগা আছে ন গিফ্টৰ দোকানবিলাক চব জেগা বেলেগ বেলেগ থাকে তো মই এতিয়া মানে 7টা বাজি পাৰ হ'ল আৰু এই গিফ্টটো ল'লোঁ আৰু পেকিং কৰিব দিলোঁ সৰু পোৱালি ন সেইবিলাক চাই কিনে ভাল পায় গিফ্টটো ধুনীয়াকৈ পেকিং কৰি দিলে আৰু ওপৰত ফ্লাৱাৰ্ছ এটা লগাই দিলে আৰু জানে চাৰ্জো লোৱা নাই আংকলজনে আৰু এতিয়া আমি আহি পালোঁ মই অকলে আহি পালোঁ ঘৰতে তাৰমানে তাতে দেখা পাইছে অকণমানকৈ ভিডিঅ' কৰিছোঁ চেণ্টা ক্লজক উঠালোঁ ভাল লাগি গ'ল দেখা পালোঁ দুজনী ছোৱালী ফটো ক্লিক কৰি আছিলে তো ভাবিলোঁ ময়ো কৰোঁ ফটো ক্লিক কিন্তু মোক কোনে কৰি দিব ছোৱালীজনীক ক'লোঁ মোক কৰি দিয়া না ফটো তো ছোৱালীজনী ফটো মাৰি দিলে আৰু চেণ্টা ক্লজৰ লগত ফটো তুলিলোঁ অকণমান দেখালোঁ আপোনালোকৰ মাজতে শ্বেয়াৰ কৰিলোঁ কাৰণ অহাকালি খ্ৰীষ্টমাছ আছে আজি 24 ডিচেম্বৰ হয় কালি 25 ডিচেম্বৰ হয় সেইটো বুলি একদম মানে বজাৰত পূৰা ভিৰ লাগি আছে পূৰা মানুহ পূৰা লাইট চাইট জ্বলি আছে ভাল লাগিছিল গৈ পেলাই তাৰপিছত মোৰ কাপোৰযোৰ আনিলোঁ পিছত দেখা পাইছোঁ গিফ্ট মানে বাৰ্থডে গিফ্ট দি আহিলোঁ মই তাতে ভিডিঅ' কৰা নহ'ল বহুত মানুহ আছিলে মোৰ একদম মন যোৱা নাই ভিডিঅ' কৰিব বাচ্ছাটোক গিফ্ট দিলোঁ মানে ভাগিনজনীক গিফ্ট দিলোঁ আৰু জলদি জলদি আহিব লগা হ'ল মায়ে ফোন কৰি আছিল সেইকাৰণে আহি গ'লোঁ সেই আৰু এতিয়া মোৰ কাপোৰযোৰ দেখাওঁ আপোনালোকক ময়ো দেখা নাই তাতে একেবাৰে লৈ আহিছোঁ ৰ'ব দেখাই আছোঁ ইয়াতে দেখাওঁ আৰু বহি লওঁ চাইছে নেকৰ ডিজাইনটো বহুত ধুনীয়া ফ্লাৱাৰ্ছৰ কাম কৰা আছে চাইছে ইমান ধুনীয়া লাগে ছফ্ট কাপোৰটো খুবেই ধুনীয়া খুব ধুনীয়া কাপোৰ সঁচাকৈ প্ৰিণ্টটো ইমান ধুনীয়া গৰ্জিয়াছ হয় আৰু বিয়া চেট পিন্ধিব এনেকুৱা ড্ৰেছ বহুত ভাল লাগে বিশেষকৈ গাউন পিন্ধালে এনেকৈ কাপোৰ লৈ পেলাই গাউন চিলালে বা লেহেংগা চিলালে খুবেই ধুনীয়া লাগিব তো মোৰ পচন্দ হৈছে সেইটো কাৰণে লৈ আহিলোঁ লগতে এই পাইজামাটো দেখালোঁৱেই আপোনালোকক একদম ছফ্ট হয় কাপোৰযোৰ তো যেতিয়া ক'ৰবাত যাওঁ একদম ওচৰৰ পৰা দেখাই আছোঁ যেতিয়া ক'ৰবাত যাওঁ তেতিয়া পিন্ধাই কেনে দেখাম কিন্তু দুপাট্টা লোৱা হোৱা নাই ইয়াৰ কেনেকৈ দুপাট্টা ল'লে ভাল লাগিব মই এইটো ধৰিব পৰা নাই কিন্তু ইয়াত ব্লু আছে ব্লু দুপাট্টা ভাল লাগিব কিন্তু কেনেকৈ ডিজাইনৰ দুপাট্টা হ'ব লাগিব সেইটো মই ভাবি আছোঁ যাব লাগিব তেতিয়াহে ভাল লাগিব ন কাপোৰটো তেতিয়া উজ্জ্বল হৈ উঠিব
দুপুটা নালে চুইজাৰবিলাক ভালো নালাগে দিয়ক আৰু এই টোপোলাটোত আছে পেষ্ট্ৰি কাৰ কাৰ প্ৰিয় হয় পেষ্ট্ৰি মোৰ কিন্তু বহুত ভাল লাগে তো ভাইটি আহি গ'ল মই মানে ভাবিছোঁ অকলে অকলে খোলোঁ খাওঁ তাৰ কাৰণে দিলে হয় কিন্তু ই পিছি পিছি লুকাই লুকাই চাই আছে মই কি কৰোঁ ভিডিঅ' কৰি আছিলোঁ আহি গ'লেই তাৰপিছত সি আকৌ লৈ আহিলে পিজ্জা লৈ আহিলে অৰ্ডাৰ কৰি ডমিন'জৰ পৰা আৰু 3টা পিজ্জা আনিছে আমি ইমান কোনে খাব ময়ে খাম বোলে তাৰপিছত পিজ্জা আনিলে বিচনাত লৈ কেনে আমি খাই আছিলোঁ ভাবিলোঁ ভিডিঅ' কৰোঁ আপোনালোকৰ মাজতে শ্বেয়াৰ কৰোঁ ভালেই লাগিছে খাই পেলাই গৰম গৰমে আছিল কিন্তু তাতে বহি কেনে বেছি ভাল লাগে মেল্ট হৈ থাকে ন তথাপিও মায়ে অকণমান গৰম কৰি দিলে কিন্তু সিমান গৰম হোৱা নাই সি খালে আৰু এতিয়া মই খাওঁ ভাইটি খাই আছে এইফালে এতিয়া হ'ল মোৰ বাৰী মই খাই আছোঁ যেনেকৈ খাই আছোঁ একদম ভুক্কাৰ যেনেকৈ লাগি আছে এসপ্তাহ মায়ে ভাত দিয়া নাই নেকি কিন্তু পিজ্জাটো খাবলৈ খুবেই টেষ্টি আছিল য়াম্মি আছিল চীজ আছিল ন আজি ভিডিঅ'টো পিজ্জা খাই খাই এণ্ড কৰিলোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক তো যিসকল নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংকছ ফৰ ৱাচিং বাই বাই